Hello dear students, welcome to my YouTube channel Keratasa. I am here with a new topic of class 9 that is linear equation in two variable অর্থাৎ দুটা চলকযুক্ত রৈখিক সমীকরণ. I hope you like the video. So please watch the video till end to understand what I have discussed about. If you are new to my channel, then don't forget to subscribe my channel. আৰু যদিহে তোমালোকে এই ভিডিওটো ভাল পোৱা, then please press the like button. Okay? So dear students, let's start the video. So dear students, linear equation in two variable অর্থাৎ দুটা চলকযুক্ত রৈখিক সমীকৰণৰ ওপৰত আমি আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি ইকুৱেশ্যন কি হয় হেতু আমি জানি ল'ব লাগিব ঠিক আছে equation is a mathematical statement that two things are equal ঠিক আছে so basically equal sign যেতিয়া আমি দিও equal signৰ আমি দুইটা সাইডে আমাৰ কিবা কিবা টার্ম এটা আমি পাম ঠিক আছে it consists of two expression one on each side of an equal sign ঠিক আছে আমি দুটা মান আমি एग्जांपल লৈ চাব পাৰো প্ৰথমটো মই লৈছো 2x plus 5 equals to 10 ঠিক আছে এটা লৈছো আৰু এটা एग्जांपल লৈ লও মই 3x square plus 2x minus 1 equals to 4 ঠিক আছে মই আৰু এটা লও x cube plus 4x square plus 5x plus 4 is equals to 0 ঠিক আছে মই তিনটা एग्जांपल ললো এই তিনিটা एग्जांपलত তোমালোকে চাবা প্ৰতিটোতে এই x ৰ ঘাতবোৰ বেলেগ বেলেগ ইয়াত আছে 1 হয়নে ইয়াত আছে 2 সৰ্বোচ্চ ঘাত চাবা 2 আৰু ইয়াত আছে 3 তোমালোকে আগতে পাই আহিছা এটা চলকযুক্ত ৰৈখিক সমীকৰণ অৰ্থাৎ লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবলৰ ওপৰত তোমালোকে পাই আহিছা যে x ৰ ওপৰত যেটো ঘাত হয় অৰ্থাৎ পাৱাৰ 1 হলে হেতক আমি লিনিয়াৰ ইকুৱেশ্যন বুলি কওঁ ঠিক আছে তো লিনিয়াৰ ইকুৱেশ্যন 1 হ'ব লাগিব ইয়াৰ ঘাতটো আৰু বাকিখিনি এটো 2 আছে এটো quadratic equation এটো 3 আছে এখানে আমি কি বুলি কম cubic equation ঠিক আছে এতিয়া হ linear equation in one variable linear equation in one variable already আমি ডিসকাস কৰিলো যে এনেকুৱা ধৰণৰ যদি থাকে হেবোৰক আমি linear equation বুলি কওঁ অৰ্থাৎ an equation is of the form ax plus b equal to 0 where a is not equal to 0 is called linear equation in one variable বুজি পাইছানে এনে ধৰণৰ যদি থাকে ax plus b equals to 0 where a not equals to 0 থাকে এনে ধৰণৰ ইকুৱেশ্যনটোকে আমি কি বুলি কম ৰৈখিক সমীকৰণ বুলি কম এটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কম আৰু এইটোক আমি জেনাৰেল ফৰ্ম বুলি আমি ক'ব পাৰো ঠিক আছে ইয়াৰ পিছত আহো আমি আমাৰ যেটো মূল টপিক এটো হ'ল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ অৰ্থাৎ linear equation in two variable any equation of the form ax plus by plus c equal to 0 যত a b and c এই গুটেইখিনি আমাৰ কি হ'ব ৰিয়েল নাম্বাৰ হ'ব ঠিক আছে ৰিয়েল নাম্বাৰস হ'ব আৰু কি হ'ব A and B are non-zero ঠিক আছে তো for example আমি example লৈ লম example তো লৈ চাম আগৰটোত কি লৈছো সবাই তো আমি 2x plus 5 লৈছো এটো লিনিয়াৰ ইকুৱেশ্যন আছিল না জানি ইয়াত খালি চলক আমাৰ এটা আছিল x এটা আমি দুটা চলক ল'ব লাগিব তে কি হ'ব বেলেগ এটা example লৈ লম 2x plus 3y equal to 5 হবনে বুজি পাইছা ইয়াত x y ইয়াত দুটা আমাৰ ভেৰিয়েবল আছে সেই কাৰণে আমি কি বুলি কম লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল ঠিক আছে তাৰ পিছত বেলেগ এটা एग्जांपल লৈছো আমি x plus y is equals to 4 বা 5x minus 3y equals to 4 ঠিক আছে এইবোৰ আমাৰ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলৰ আমাৰ एग्जांपल ইয়াৰ পিছতে আমি দুটামান প্ৰবলেম লৈ চাম
চাবা express the following in the form of ax plus by plus c equals to 0 and indicate the values of a b and c কি কৈছে আমাৰ যিখিনি তলত এক্সপ্ৰেছন দিয়া আছে এইখিনি আমাৰ ax plus by plus c equals to 0 হয়নে মানে linear equation in two variable ফৰ্মত আমি লব লাগিব লগতে indicate the values of a b and c মানে a b আৰু c ৰ ভ্যালুখিনি আমাৰ উলিয়াই দিব লাগিব ঠিক আছে প্ৰথমতে আমি এটো কৰি চাও কি আছে চাই লবা প্ৰথমটো আছে twice x plus thrice y equal to 5 আছে ঠিক আছে এটোক আমি কি কৰিম twice x plus thrice y minus 5 অৰ্থাৎ এই 5 টোক আমি এফালে লৈ আনিম ঠিক আছে হলনে এতিয়া যদি আমি এটোৰ লগত আমি কম্পেয়াৰ কৰো ax plus by plus c তেতিয়া আমি কি হ'ব এটাকে a মানটো কি পাম 2 b মানটো কি পাম 3 আৰু c মানটো কি পাম minus 5 কাৰণ c আগত প্লাস আছিল এখানে ইয়াত minus 5 ঠিক আছে এটো হলনে তাৰ পিছত সেকেন্ড প্ৰবলেমটো আমি কৰি চাও কি আছে x plus y equal to 4 এটো যদি আমি কৰো আগৰ দৰে x plus y টো ইফালে থাকিব 4 টো ইফালে আহিলে minus 4 equal to 0 ঠিক আছে এটোক আমি এনেকেও কৰিব পাৰো x plus y plus minus 4 টো আমি এনেকে লিখি দিব পাৰো আগৰটো আমি তেনেকে কৰিব পাৰো তে কি হ'ব এটাকে আগৰ দৰে আমি যদি কম্পেয়াৰ কৰো a equals to ইয়াত কি আছে 1 b equals to 1 and c equals to minus 4 এনেকে কৰিলে তোমালোকৰ কাৰণে বেছি সুবিধা হ'ব ঠিক আছে তাৰপিছত শেষৰটো আমি কৰিছম কি আছে প্ৰবলেমটো চাবা 5x minus 3y equal to 4 5x minus 3y equal to 4 এটো আগৰ দৰে আমি যদি কৰো কি হ'ব 5x minus 3y minus 4 equal to 0 এটোক আমি এনেদৰে লিখি লব পাৰো 5x plus minus 3y plus minus 4 ঠিক আছে পাৰো এটাকে ইয়াত a equal to কি হ'ব 5 b equal to minus 3 and c equals to minus 4 so these are the values and these are the forms which is required okay ঠিক আছে এতিয়া আমি এটা কথা চাম যে যেটো আমাৰ linear equation in one variable আসলে তাৰ ফৰ্মটো কি আছিল ax plus b equal to 0 এটোক আমি linear equation in two variable ৰ ক্ষেত্ৰত আমি লিখিব পাৰো কেনেদৰে পাৰো চাবা ax plus কান ইয়াত y যেটো কোএফিশিয়েন্ট y টার্মটো আমাৰ ইয়াত নাই হেকানে আমি কি লিখিম 0 into y plus p ঠিক আছে এটা মনত ৰাখিবা আমাৰ যিকোনো এটা লিনিয়াৰ ইকুৱেচন ইন ওয়ান ভেৰিয়েবল টোক আমি লিনিয়াৰ ইকুৱেচন ইন টু ভেৰিয়েবল লত আমি লিখিব পাৰো ঠিক আছে where coefficient of y is 0 ঠিক আছে এটো প্ৰবলেম এটা আমি কৰি চাও কি আছে express twice x equal to 3 as an equation in two variable ঠিক আছে অলপ আগতে মই যেটো কলো যে এটো আমাৰ লিনিয়াৰ ইকুৱেচন in one variable আছে হয়নে ইয়াত এটাহে ভেৰিয়েবল আছে এখানে আমি টু ভেৰিয়েবলত আমি প্ৰকাশ কৰিব লাগিব ঠিক আছে আমি কৰি চাও প্ৰথম লিখিলাম কি দিয়া আছে twice x is equal to 3 ঠিক আছে twice x equals to 3 প্ৰথমতে আমি কি কৰিম twice x 3 টো আমি এফালে লৈ নিম -3 equal to 0 হয়নে এপ্লাই twice x আমাৰ ইয়াত y টার্মটো নাই মই যেনেকৈ আগত দেখাইছিলো এতিয়া y টার্মটো নাই হেকানে আমি কি কৰিম প্লাস 0 into y আমি এনেদৰে লিখিম প্লাস এটো -3 আছে এটো -3 এনেকৈ হ'ব ঠিক আছে which is the required form তোমালোকে আৰু এটা কথা মনত ৰাখিবা
যে এটা লিনিয়াৰ ইকুৱেশ্যনৰ সলিউশন যেতিয়া আমি ফাইন্ড কৰোঁ হেতু আমাৰ কেতিয়াও নিৰ্ভৰ নকৰে কিছুমান কথাৰ ওপৰত এই দুটা কথা হ'ল প্ৰথমতে যদিহে এটা লিনিয়াৰ ইকুৱেশ্যনৰ দুইফালে আমি কিবা এটা টাৰ্ম এড বা সাবট্ৰেক্ট কৰোঁ ফৰ এক্সাম্পল আগৰ এক্সাম্পলটো লৈ লওঁ যে 2x = আমাৰ 3 আছিল নহয় জানো যদিহে আমি এটোক এনেদৰে কৰোঁ 2x -4 = 3 - 4 ইয়াত চাবা দুইফালে আমি -4 কৰি লৈছো তেতিয়াহলে ইয়াৰ যেটো সলিউশন আমি পাম হেতু আমাৰ কেতিয়াও চেঞ্জ নহয় বা এনেকেও লিখিব পাৰো আমি 2x = 3 আছিল নহয় জানো তাই আমি কি লিখিব পাৰো 2x + 4 = 3 + 4 এনেদৰে কৰিলো আমাৰ যেটো সমাধান অৰ্থাৎ সলিউশন পাম হেখিনি কোনো প্ৰবলেম নহয় তাৰ পিছত তেনেদৰে আমাৰ মাল্টিপ্লিকেশন আৰু ডিভিজন যদি আমি দুইটা সাইডে কৰো তেতিয়াও আমাৰ কোনো প্ৰবলেম নহয় একেটা এক্সাম্পলকে আমি লওঁ 2x = 3 ঠিক আছে এইটোক দুইটা সাইডে আমি কিবা এটা টাৰ্মৰে মাল্টিপল কৰিম ধৰি লৈছো 5 ৰে মাল্টিপল কৰিছো ঠিক আছে 5 ৰে এনেদৰে আমি যদি দুইফালে একেটা টাৰ্মৰে মাল্টিপল কৰো তেতিয়া আমাৰ কোনো প্ৰবলেম নহয় ঠিক আছে তেনেদৰে আমাৰ ডিভিজনৰ ক্ষেত্ৰতো আমাৰ কোনো প্ৰবলেম নাহে সো আমাৰ কি আছিল 2x = 3 সো 2x divided by যদি আমি কিবা এটা লৈ লওঁ 4 লৈছো যেনিবা আৰু 3 divided by 4 এই কথাখিনি তোমালোকে মনত ৰাখিবা যে এটা ইকুৱেশ্যনৰ দুইফালে যদি একেটা টাৰ্ম আইদাৰ মাইনাস or প্লাস কৰো বা মাল্টিপ্লিকেশন or ডিভিজন কৰো তেতিয়াহলে ইয়াৰ সলিউশনৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে ইয়াৰ পিছত আমি আৰু এটা প্ৰবলেম লৈ চাওঁ চাবা the cost of a notebook is twice the cost of a pen ঠিক আছে মানে কি কৈছে এটা নোটবুকৰ দাম এটা পেনৰ দুগুণ বুলি কৈছে write a linear equation in two variables to represent this statement ঠিক আছে এইটো স্টেটমেন্টক আমি লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলত লিখিব দিছে ঠিক আছে এতিয়া আমি ধৰি লম let the cost of a pen is say y ঠিক আছে আমি এটা কলম আমি দাম আমি y বুলি ধৰি লৈছো then the cost of a notebook is x বুলি লৈছো ঠিক আছে so আমাক according to question কি দিয়া আছে according to question x = 2y অৰ্থাৎ নোটবুকৰ দামটো পেনৰ দুগুণ বুলি কৈছে নহয় জানো so x = 2y এইটোক আমি লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল যেটো স্ট্যান্ডাৰ্ড ফৰ্ম আমি হেতু লিখিব লাগে কি কৰিম আমি x 2y টো এফ লৈ নিম -2y = 0 মানে x plus -2y plus 0 = 0 so this is the required statement ঠিক আছে এইখিনিতে তোমালোকক মই এটা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ যে a linear equation in two variable has infinitely many solution কি কম আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে ঠিক আছে হেতু তোমালোকে মনত ৰাখিবা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে okay so let's do a problem question saba write 4 solutions of 2x plus y = 7 eto amar linear equation in two variable দিয়া আছে ইয়াৰ চাৰিটা সলিউশনস আমাৰ উলিয়াব দিছে ঠিক আছে as মই আগতে কলো a linear equation in two variable has infinitely many solutions হয় না আমি মাত্ৰ আমাক চাৰিটা উলিয়াব দিছে এই চাৰিটা আমি কেনেকৈ উলিয়াম চাবা ভালদৰে এটো তোমালোকৰ এক্সামত প্ৰায় হি থাকিব এটো একদম ইম্পৰ্টেন্ট হয় চাবা প্ৰথমতে আমি কি কৰিম যেটো সমীকৰণ আমি লিখি লম 2x plus y = 7 ইয়াত আমি x আৰু y কিছুমান ৰেন্ডম
ভ্যালু পুট কৰিম ঠিক আছে তোমালোকৰ সুবিধাৰ্থে মই জনাই থওঁ যে x আৰু y ক্ষেত্ৰত প্ৰথমতে কি কৰিবা প্ৰথমতে তোমালোকে x = 0 বুলি পুট কৰি দিবা 0 পুট কৰিলে সহজ হৈ কৰোতে x = 0 হলে ইয়াত যদি 0 পুট কৰো 2 * 0 + y = 7 হয়নে অৰ্থাৎ কি হ'ব y = এটো 0 হৈ যাব নহয় জানো অৰ্থাৎ y = 7 ঠিক আছে এটাকে 0,7 is a solution ঠিক আছে 0,7 is a solution তাৰ পিছত আমাক যেটো 4টা দিছে তাৰ পিছত আমি কি কৰিম প্ৰথমতে যিকোনো উলিয়াবলৈ দিলে তোমালোকে প্ৰথম কি কৰিবা এবাৰ x ত 0 পাতিবা একবাৰ y ত 0 পাতিবা এইখিনি সহজ কৰি দিয়া আমাক কৰিবলৈ তো y = 0 পাতিলে কি হ'ব 2x তো থাকিবই আমাৰ মানে তাৰ পিছত যেটো y আসলে সেই টার্মটো আমাৰ 0 হৈ যাব that is equals to 7 that is imply twice x equals to 7 অৰ্থাৎ x equals to 7/2 হয়নে এটাকে 7/2, 0 আমাৰ x ৰ মানটো আমি 7/2 পাইছো না এখানে x ৰ মানটো আমি সদায় আমি প্ৰথমত লিখিম আৰু y মানটো আমি সেকেন্ডত লিখিম ঠিক আছে এইখিনতে মই কৈ থওঁ যে linear equation in two variable আমি এনেকে ordered pair ঠিক আছে এনেকে ordered pairt লিখো মাজত আমি কমা এটা দি প্লাই লিখিম ঠিক আছে এটো মনত ৰাখিবা তো কি পালো আমি 7/2, 0 is another solution ঠিক আছে আমি দুটা পালো আৰু দুটা উলিয়াব লাগে তাৰ পিছত কি কৰিম let x = 1 ঠিক আছে x ৰ মান আমি 1 বুলি ধৰিছো তেতিয়া কি হ'ব 2 * 1 + y = 7 ঠিক আছে that is imply y to যদি ৰাখি দিও 7 এই 2 * 1 আমি 2 হ'ব তো এফালে প্লাস ছিলে এফালে গলে মাইনাস হ'ব অৰ্থাৎ 5 y = আমি 5 পালো মানে x ৰ ভ্যালু 1 হলে y ভ্যালু 5 therefore 1,5 is another solution ঠিক আছে x 1,5 is another solution এ তিনটা হৈ গল আৰু শেষত আমি y জায়গাত আমি 1 পুট কৰি দিম ঠিক আছে তোমালোক অকল x ৰ ভ্যালু পুট কৰিব পাৰা মই x y দুটা মিলাই কৰি আছো ঠিক আছে y জায়গাত আমি 1 পুট কৰিম ঠিক আছে 2x + 1 = 7 জাস্ট আমি y জায়গাত 1 পুট কৰিছো তেলে কি হ'ব twice x = 7 - 1 ইফালে গলে মাইনাস হৈ যাব অৰ্থাৎ 6 হল হয়নে কি হ'ব x = 6/2 অৰ্থাৎ 3 হয়নে therefore 3,1 is another solution বুজি পাইছা না এতিয়া আমি কি পালো 1 পুট y জায়গাত 1 পুট কৰিলে আমি x জায়গাত আমি 3 পালো ঠিক আছে এতিয়া আমি কি কম therefore কি হ'ব আমাৰ যিখিনি সলিউশন আছে সেইখিনি আমি পাতি দিম 0,7 তাৰ পিছত আহিলে 7/2, 0 তাৰ পিছত আহিলে আমাৰ 1,5 তাৰ পিছত আৰু কি আহিলে 3,1 therefore these are the solutions of the equation কোনটো ইকুয়েশনৰ হয় twice x + y = 7 twice x + y = 7 so এটো আমাৰ প্রবলেম হয় ঠিক আছে সো আমি লাস্ট প্রবলেমটা কৰি চাও এটো চাবা find the value of k if x = 2 and y = 1 is the solution of the equation twice x + thrice y = k অর্থাৎ আমি x ৰ ভ্যালু আৰু y ভ্যালু আমাক দিয়া আছে x ৰ ভ্যালু 2 y ভ্যালু 1 দিয়া আছে আমি যেটো k দেখা পাইছা সমীকৰণটোত সেই k ৰ ভ্যালুটো উলিয়াব লাগে ঠিক আছে এতিয়া আমি কৰি চাম সলিউশন কি আছে আমি কি কৰিম when x = 2 and y = 1
আমাৰ যেটো সমীকৰণ আছে twice x plus thrice y equals to k becomes ইয়াত আমি ভ্যালু খিনি কি পাতি দিম কি হ'ব 2 into 2 plus 3 into 1 equals to k ঠিক আছে এতিয়া আমি এখিনি জাস্ট সিম্পলিফাই কৰি দিম 2 to the 4 plus 3 1 the 3 that 7 so k এর ভ্যালু তো আমি 7 পালো মানে therefore the value of k is 7 ঠিক আছে বুজি পাইছা এনেদৰে আমি প্ৰবলেমটো কৰিম এনে ধৰণৰ প্ৰবলেম তোমালোকৰ ভৱিষ্যতত এক্সামত আহিব পাৰিব তো এই কাৰণে তোমালোকে ভালদৰে চাবা এই প্ৰবলেমখিনি কৰাৰ উপৰিও মই অলপ আগতে যিখিনি কথা ক'লো তোমালোকে হেবোৰ অলপ মন দি চাবা যে লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল হ্যাজ ইনফাইনাইটলি মেনি সলিউশন মানে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে তাৰ পিছত আৰু এটা কথা কৈছিলো তোমালোকক যে এটা লিনিয়াৰ ইকুৱেশ্যন বা যিকোনো এটা ইকুৱেশ্যন নরমালি দুইটা সাইডে যদি আমি কিবা এড বা সাবট্রাক্ট বা মাল্টিপ্লিকেশন বা ডিভিজন কৰো দুইটা সাইডে যদি আমি কৰো তেতিয়ালে তাৰ সলিউশনৰ কোনো এফেক্ট নহয় ঠিক আছে কথাবোৰ ভালদৰে চাবা hope you like the video so thank you